নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি দেখুৱাম আপোনালোকক পিঁয়াজৰ পকৰি কেনেকৈ বনায়। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক বন্ধুসকল, পিঁয়াজ আৰু জলকীয়া কাটি লৈছে আৰু ইয়াত নিমখ দিছে। আৰু এইখিনি এতিয়া কিহৰ লগত দিয়া হ'ব অমিতা? কিহৰ লগত দিয়া হ'ব? বেচন লগত দিয়া হ'ব। বেচন মিক্স কৰিব লাগিব। আচ্ছা, মছলা দিয়া হ'ব, পকৰি মছলা। কি ধুনীয়া গোন্ধ ওলাইছে, কি ধুনীয়া চেণ্ট মাৰিছে, খুব ভাল লাগিছে বন্ধুসকল। আৰু এয়া চাওক বন্ধুসকল, বেচন দিয়া হৈছে ইয়াত। The shadows play, the wind hums songs at the break of day. Whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills the velvet dark, patterns leaving its mark. The roots stretch deep, the earth's gentle sigh, a lullaby sung to the sky. Oh, whispering pines, sing me your tune, caught in the rhythm of the stars and the moon. Teach me the language of rustling leaves, stories that linger on the breath of the. আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।